কবিতাৰ শিৰোনাম ৰোমালখন। কথা নৱজ্যোতি কাশ্যপ। আবৃত্তি কস্তুৰী বৰা। সাদৰে ৰোমালখনত তুমি অঁকা আচু ফুলবোৰ ৰামধেনু ৰঙৰ, যেন হেঙুৰি বৰণ। মৌপিয়াৰ দৰে জেতুকা ৰঙৰ তোমাৰ কোমল হাত দুখনি, য'ত অঁকা আছিল তুমি নজনাকৈ পাণ্ডুলিপি এটি ভাল পোৱাৰ। অপৰিণত প্ৰেমিক আছিলোঁ বাবেই চাগে ক'ব খোজা বহু কথাই ৰৈ গৈছিল। হয়তো তুমি সেয়ে কৈছিলা, ৰুমালখন লোৱা, সযতনে ৰাখিবা। সময় কৃষ্ণচূড়া ফুলাৰ জাপি অনা ৰুমালৰ ভাজে ভাজে লিখিম বালিচন্দাত জিলিকি থকা সোণালী মুকুতাৰ দৰে কথাৰ মালিতা। ৰঞ্জুন ৰঞ্জুন সুৰেৰে ৰৈ যাব বাখৰুৱা কথা চিৰদিনলৈ। মাজৰাতি শুনা পাওঁ তোমাৰ কণ্ঠস্বৰ, দূৰণিৰ পৰাই যেন তুমি সোঁৱৰাইছা। খেপিয়াই চাওঁ সাদৰেৰে তুমি দিয়া ৰুমালখন। আছে ৰুমালখন মোৰ লগতে আছে।